কৃষ্ণ জয় গুৰু শংকৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ গুৰু দুজনাৰ সৃষ্টিসমূহক প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে 2019 বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ঐতিহ্যমণ্ডিত শিৱসাগৰ জিলাৰ নাজিৰা অঞ্চলত নাচে মধুৰ মধাই NMM নামেৰে এটি সাংস্কৃতিক দল গঠন কৰা হয়। এই দলটিৰ প্ৰথমবাৰৰ বাবে এটি ক্ষুদ্ৰ প্ৰয়াস শ্ৰী পংকজ তামুলীৰ সামগ্ৰিক প্ৰযোজনা পৰিকল্পনা আৰু পৰিচালনাৰে, অনন্ত গগৈৰ মুখ্য পৰিচালনাৰে, বিতুপন গগৈৰ সংগীত পৰিচালনাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৰচিত কেলিগোপাল অংকীয়ানাটখনিৰ গীতৰ আধাৰত মকৰন্দ নামেৰে এটি দৃশ্যশ্ৰাব্যৰূপ ৰাইজলৈ আগবঢ়াই দিছে বুলি জানি আমি শ্ৰীমন্ত শংকৰদেৱ সংঘ নাজিৰা জিলা সংস্কৃতি শাখাই নথৈ আনন্দিত হোৱাৰ লগতে ইয়াৰ লগত জড়িত সকলো কলাকুশলী শিল্পী তথা কৰ্মকৰ্তালৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে এই গীতটি অসমৰ ৰাইজে আঁকোৱালি লৈ শিল্পীসকলক আগুৱাই যোৱাত সহযোগিতা আগবঢ়াব বুলি আশা ৰাখিলোঁ। কৃষ্ণ।